নমস্কাৰ, মই নিজৰা কলিতা মিৰ্জাৰ পৰা কেইজনমান ধুনীয়া ধুনীয়া পিয়ৰ টচৰ যোৰা লৈ আহিছোঁ। বিয়াত পিন্ধিব পৰা খুব হেভি ডিজাইনৰ হয়। এইখন আহিব এই যোৰাটোৰ চাদৰখনৰ আঁচলটো এনেকুৱাকৈ থাকিব, মাল্টি কালাৰত কাম কৰা থাকিব। ইয়াতে য়েলো, ৰেড, গ্ৰীণ এই তিনিটা কালাৰত পাব। লগতে মেৰুন কালাৰটো আছে আৰু গোটেই গাত এনেকুৱা ধৰণৰ বিন্দি বুটাৰ কাম আহিব। গোটেই চাদৰখনতে বিন্দি বুটা আছে মাল্টি কালাৰত। এইকেইটা আহিব ইয়াৰে সাইড পাৰি কেইটা গ্ৰীণত থাকিব। খুব ধুনীয়া এযোৰ পিয়ৰ টচৰ যোৰা হয়। যেহেতু বিয়া আহি আছে, বিয়াত পিন্ধিবৰ কাৰণে খুব ধুনীয়া এটা যোৰা হয়। চাদৰখন হেভি, মেখেলাখন হেভিকৈ আহিব। এই যোৰাটোৰ এইখন আহিব ইয়াৰে মেখেলাখন এনেকৈ মাল্টি বুটাত কাম কৰা থাকিব। খুব ধুনীয়া হয় মেখেলাখন, এটা ইউনিক ডিজাইনৰ যোৰা হয়। এইটো আহিব ইয়াৰে ব্লাউজ পিচ আৰু ব্লাউজৰ হাতত এই ডিজাইনটো পাব। বিন্দি বুটা থাকিব আৰু লগতে এইটো গ্ৰীণ এটা পাৰিও থাকিব। খুব ধুনীয়া এযোৰ পিয়ৰ টচৰ যোৰা হয়। গতিকে এই যোৰাটো পচন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। আকৌ দেখুৱাইছোঁ এযোৰ খুবেই ধুনীয়া এযোৰ ইউনিক ডিজাইনৰ কাপোৰ। এই কাপোৰযোৰ স্কাই ব্লু আৰু ৰয়েল ব্লু এই দুটা কালাৰৰ কম্বিনেশ্যন কৰা হৈছে। কম্বিনেশ্যনটো খুব ধুনীয়া হয়। এনেকুৱা আহিব ইয়াৰে ডিজাইনটো। এইটো আহিব ইয়াৰে আঁচলৰ ডিজাইন। আঁচলটোত থাকিব গছ বুটা থাকিব আৰু গোটেই গাত এনেকুৱা ধৰণে সৰু সৰু বুটা পাব। এই দুটা কালাৰত পাব, স্কাই ব্লু আৰু ৰয়েল ব্লু এই দুটা কালাৰত পাৰিব। এইকেইটা আহিব ইয়াৰে সাইড পাৰি কেইটা খুব ধুনীয়া হয়। এযোৰ খুব ধুনীয়া ডিজাইনৰ পিয়ৰ টচৰ যোৰা। এই যোৰাটো পচন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। এইখন আহিব মেখেলাখনো আঁঠুৰ ওপৰলৈকে কাম কৰা থাকিব। এইখন আহিব মেখেলাখন এনেকুৱাকৈ গোটেই গছ বুটাৰে কাম কৰা থাকিব। ব্লাউজ পিচটো আপোনালোকে হেভিকৈ পাব। এইটো আহিব ইয়াৰে ব্লাউজ পিচ আৰু ব্লাউজৰ হাতত এনেকুৱা ধৰণৰ ডিজাইন পাব। গতিকে এই যোৰাটো পচন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব স্ক্ৰীনত দিয়া নাম্বাৰত। খুব ধুনীয়া পিয়ৰ টচৰ যোৰা। আকৌ এযোৰ দেখাবলৈ লৈছো পিয়ৰ টচৰ যোৰা। এইটো আহিব ব্লেক টচৰ যোৰা। এই যোৰাটো মেৰুন কালাৰত থাকিব। মেৰুন আৰু ৰেড কম্বিনেশ্যন কৰা হৈছে। এইটো আহিব ইয়াৰে আঁচলৰ ডিজাইন। খুব ধুনীয়া হয় আঁচলৰ ডিজাইনটো আৰু এনেকুৱাকৈ গছ বুটাৰ কাম কৰা থাকিব আৰু গোটেই গাত এনেকুৱা ধৰণৰ সৰু সৰু বুটা পাব আৰু বুটা কেইটা মেৰুন কালাৰ আৰু ৰেড কালাৰত থাকিব। গোটেই গাটোতে এনেকুৱা ধৰণে সৰু সৰু বুটা পাব আৰু চাদৰৰ আঁচলটোত এনেকুৱা ধৰণৰ ডিজাইন আহিব। এইকেইটা আহিব ইয়াৰে সাইড পাৰি কেইটা মেৰুন আৰু ৰেডত কৰা হৈছে। খুব ধুনীয়া হয় সাইড পাৰি কেইটা। এইখন আহিব চাদৰখন। পাৰি কেইটা লগোৱাৰ পিছত কাপোৰযোৰ খুব ধুনীয়া দেখিব। এইখন আহিব ইয়াৰে মেখেলাখনৰ আঁঠুৰ ওপৰলৈকে এনেকুৱা ধৰণে গছ বুটাৰ কাম কৰা থাকিব। ইয়াৰে কম্বিনেশ্যনটো খুব ধুনীয়া হয়। এইটো আহিব ইয়াৰে ব্লাউজ পিচটো হেভিকৈ আহিব আৰু ব্লাউজৰ হাতত এনেকুৱা ধৰণে পাৰি আহিব। এইটো আহিব ব্লাউজ পিচ আৰু ব্লাউজ পিচটো আহল বহল হয়। গতিকে এই যোৰাটো পচন্দৰ ভিতৰত পৰিলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। গতিকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ডিজাইনৰ পিয়ৰ টচৰ যোৰা বিচাৰিলে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।